নমস্কাৰ মৰম বন্ধু বান্ধৱীসকল, মই অলগামণি ৰয়। আজি আমাৰ মাজত উপস্থিত হৈছে আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ। তেওঁ নিজৰ বহুমূলীয়া সময়ৰ মাজত আমাৰ KRB গাৰ্লছ কলেজৰ নতুন কেণ্টিনৰ উদ্বোধনী উদ্দেশ্যে আহি আমাক সকলোকে কৃতজ্ঞতা কৰি তুলিছে। আহকচোন আমি কেণ্টিনখন চাওঁ। একেবাৰে বাস্কেটবল গ্ৰাউণ্ডৰ ওচৰতে আমাৰ কেণ্টিনখন। এয়া ছাৰে উদ্বোধনী কৰিব। এয়া উদ্বোধনী হ'ল। আহকচোন আমি কেণ্টিনখন চাওঁহি এতিয়া। এতিয়া আমি কেণ্টিনখনৰ ভিতৰৰ দৃশ্যখিনি চাম। এয়া ছাৰে গোটেইখিনি চালে কেনেকৈ বনাইছে, কি কি আছে, কি কি নাই, আৰু তেখেতেও কিছুমান নতুন নতুন আইডিয়া দিলে যে আমি কেণ্টিনখন এনেধৰণে চলাব পাৰোঁ, এনেকৈ বহা ছিষ্টেম কৰিব পাৰোঁ, এনেকৈ ইয়াৰে বিষয়ে জানিলে আৰু কিছুমান কথা ক'লেও। এয়া আমাৰ কলেজৰ সমূহ মেমসকল আৰু ছাৰসকল। সকলোৱে উদ্বোধনীৰ সময়ত একেলগেই আছিল। আৰু এয়া আমাৰ কলেজৰ ছাত্ৰীসকল। এয়া কিছুমান কথা বতৰা চলি আছে। এতিয়া কেণ্টিনৰ ওচৰতে দুটাকৈ টয়লেট বনাইছে গাৰ্লছৰ কাৰণে। সেয়াও দেখালে যে গাৰ্লছৰ সুবিধাৰ কাৰণে কি কি কৰিছে কেণ্টিনখনৰ ওচৰতে। গতিকে ইয়াৰে পিছতে আমি জানিব চেষ্টা কৰিম ছাৰৰ নিজ মুখেৰে কোৱা কিছুমান আকৰ্ষণীয় কথা। এতিয়া ছাৰৰ লগত আমি কিছুমান কথা বতৰা পাতিম। আহকচোন আপোনালোকেও কথাখিনি শুনিব আৰু কেনেকুৱা পালে ক'ব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। হয়, নমস্কাৰ ছাৰ। ছাৰ, আপোনাৰ পৰিচয়টো? আপোনাকতো সকলোৱে চিনিয়ে পায়, তথাপিও। মই শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মই এই সমষ্টিৰে বিধায়ক। গতিকে বিধায়ক হিচাপে এই সমষ্টিৰ লগত মই বিগত 25টা বছৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু মই ৰাইজৰ প্ৰতিনিধি হিচাপে
বিগত 25টা বছৰ মই এই সমষ্টিতে কাৰ্যনিৰ্বাহ কৰি আছোঁ। হয় ছাৰ, আপুনি যিহেতু আপোনাৰ সমষ্টিতে এখন নাৰী মহাবিদ্যালয় হয়, তো এই নাৰী মহাবিদ্যালয়খনৰ লগত আপুনি কিমান পুৰণা আপোনাৰ মানে সেয়া আৰু সম্পৰ্ক? কিমান বছৰ আগতে আপুনি আহিছিল বা কিমান বছৰৰ পৰা আপুনি ইয়াৰ লগত যোগাযোগ কৰিছে? মই 1985 চনৰ পৰা এই মহাবিদ্যালয়খনৰ লগত জড়িত হৈ আছোঁ। কাৰণ 1985 চনত মই পোনপ্ৰথমবাৰৰ বাবে মই এই সমষ্টিৰ বিধায়ক আছিলোঁ আৰু সেই সময়ত মই মন্ত্ৰী পদো লাভ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই অৱশ্যে এই মহাবিদ্যালয়খনৰ লগত জড়িত হৈ থাকি সেই সময়ৰ পৰাই মই লক্ষ্য কৰিছোঁ যে কলেজখনৰ সেই সময়ত যিটো এটা অৱস্থা, সেই অৱস্থাৰ পৰা এতিয়া যথেষ্টভাৱে এটা উন্নতি দেখা পাইছোঁ। আৰু বিগত দিনত অৱশ্যে বহু ঘাত প্ৰতিঘাতৰ মাজেৰে যিসকল ইয়াত ধৰক গভাৰ্ণিং বডিৰ সভাপতি হওক বা যিসকল সদস্য আছিল বা অধ্যক্ষ আছিল, সেইসকলে যথেষ্ট নিষ্ঠা আৰু সততাৰে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু বিশেষভাৱে গুৱাহাটী মহানগৰীত আমাৰ স্ত্ৰী শিক্ষাৰ 3খনেই শিক্ষানুষ্ঠান আছে। ছোৱালী মহাবিদ্যালয় এখন হৈছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়, এখন কন্যা মহাবিদ্যালয় আৰু এখন হৈছে আমাৰ KRB গাৰ্লছ কলেজ। গতিকে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে, বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হয় যথেষ্টভাৱে গুৰুত্ব আৰোপ কৰি আমাৰ স্ত্ৰী শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি ইতিমধ্যে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বিশেষভাৱে এই KRB গাৰ্লছ কলেজখন এইটো যথেষ্ট এটা অনুন্নত অঞ্চলত প্ৰথমতে এইটো স্থাপন কৰা হৈছিল। আপুনি লক্ষ্য কৰিছে যে ইয়াৰ চাৰিওফালে হৰিজন কলনী আছে, বিভিন্ন দুখীয়া শ্ৰেণীৰ মানুহ ইয়াতে বসবাস কৰি এই মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে। আৰু ইয়াত বেছিভাগ মানুহে মানে দুখীয়া পৰিয়ালৰ ছোৱালীয়ে মানে মেক্সিমাম ইয়াতে শিক্ষা লাভ কৰি আছে। আৰু ইয়াত যিসকল ধৰক শিক্ষক আছে, সেই শিক্ষকসকল মই দেখিছোঁ গুৱাহাটীৰ অন্যান্য যিবিলাক মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়ৰ তুলনাত এই শিক্ষকসকলৰ যিটো তেওঁলোকৰ কোৱালিফিকেশ্যন, তেওঁলোকৰ যথেষ্টখিনি কোৱালিফিকেশ্যন আমাৰ এই শিক্ষকসকলৰ আছে। আৰু যিসকল অধ্যক্ষ ইয়াতে ধৰক নিযুক্তি পাইছিল, সেই অধ্যক্ষসকলেও যথেষ্ট কষ্ট কৰি এই কলেজখন উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিছিল। আৰু বৰ্তমানৰ অধ্যক্ষ শ্ৰী দাস ডাঙৰীয়াইও ইতিমধ্যে কলেজখনৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লৈছে আৰু যথেষ্টখিনি এই কলেজখনৰ উন্নয়ন হোৱা মই দেখা পাইছোঁ। গতিকে তেখেতলৈ ধন্যবাদ, পৰিচালনা সমিতিলৈ ধন্যবাদ। হয় ছাৰ, আপুনি আজিতো কেণ্টিনৰ উদ্বোধনীৰ কাৰণে আহিলে, চ' কেণ্টিনত মানে আমাৰ খাদ্যই পায়। চ' মই আপোনাৰ ব্যক্তিগত এটা মানে প্ৰশ্ন সুধিব বিচাৰোঁ, আপুনি যদি বেয়া নাপায়। ছাৰ, আপুনি কি খাই ভাল পায় আৰু আপুনি কেনেকুৱা ধৰণৰ ৰাতিপুৱা ব্ৰেকফাষ্ট কি কৰে, ৰাতি ডিনাৰ কেনেকুৱা কৰে বা লাঞ্চ কেনেকুৱা কৰে ছাৰ? এতিয়া বিশেষভাৱে আমাৰ ঘৰুৱাভাৱে যিখিনি উৎপাদিত বস্তু আছে, সামগ্ৰী বা যিখিনি খোৱা বস্তু আছে, মই বিশেষভাৱে সেইখিনিতে বেছি পচন্দ কৰোঁ। এতিয়া বিশেষভাৱে আমি অসমীয়া সংস্কৃতিৰ কথা কওঁ। এতিয়া অসমীয়া সংস্কৃতিটো যদি জীয়াই ৰাখিব লাগে তেতিয়া আমাৰ অসমীয়াৰ যিখিনি খাদ্য সম্ভাৰ সেইখিনি আমি ধৰি ৰাখিব পাৰিব লাগিব। এতিয়া মই মোৰ সমষ্টিটো বিভিন্ন অঞ্চলত মই যেতিয়া মিটিং কৰিব যাওঁ বা কাৰোবাৰ ঘৰত যাওঁ তেতিয়া হয় ৰসগোল্লা এটা দিব, নহয় বুন্দিয়া ভুজিয়া দিব, এইবিলাকেই দিয়ে। কিন্তু মই এতিয়া এটা পৰিৱৰ্তনৰ কাৰণে আগবাঢ়িছোঁ। এতিয়া মই বিভিন্ন সময় সভা সমিতিত কৈছোঁ, আগৰ যি ধৰক পিঠা বা আমাৰ যিটো তিল পিঠাই হওক, নাৰিকল পিঠা হওক, কেটলি দিয়া পিঠা হওক, চুঙা পিঠা হওক, সেইবিলাকতো এতিয়া লাহে লাহে মানে নোহোৱা হৈ আহিছে। এতিয়া মই কৈছোঁ যে মই যেতিয়া মিটিঙত আহিম বা কাৰোবাৰ ঘৰত আহিম, মোক বুন্দিয়া ভুজিয়া আৰু এই ৰসগোল্লা নালাগে,
মুখ দিয়ক পিঠা হয় ছাৰ ঘৰুৱাভাৱে উৎপাদিত যিটো খাদ্য সেই খাদ্যখিনি আপোনালোকে কৰক এতিয়া মই সমষ্টিত য'তেই যাওঁ হয়। ততেই এতিয়া মোক তেনেধৰণৰ মানে খাদ্য খাবলৈ দিয়ে হয়। গতিকে সেই যিটো আমাৰ অসমীয়াৰ যিটো সংস্কৃতি হয় খাদ্যটো এটা সংস্কৃতি আমাৰ সেই খাদ্যটো যাতে আমি এতিয়া আমি আমাৰ অসমীয়াৰ যিটো খাদ্য সেই খাদ্যটো মই পুনৰ প্ৰৱৰ্তন কৰাৰ কাৰণে চেষ্টা চলাই আছো হয় ছাৰ এতিয়া খাদ্য বুলি ক'লেতো আজিকালি বহুত ধৰণৰ বেমাৰ হয় ছাৰ আপুনি তাৰ কাৰণে কি কৰে জিম কৰে নে য়োগা কৰে নে কি কৰে ছাৰ আপোনাৰ ফিটনেছৰ ৰাজ কি নাই এতিয়া খোজ কঢ়াটো এটা হয় হেৰি হয়। হেৰিৰ ভিতৰতে পৰে এতিয়া মই বিভিন্ন সমষ্টিত যেতিয়া ঘূৰো হয় ছাৰ মই পাহাৰ আমাৰ সমষ্টিত বিভিন্ন পাহাৰ থাকে হয় ছাৰ বা বিভিন্ন যিবিলাক গ্ৰাম্যাঞ্চল আছে হয় ছাৰ। সেইবিলাকত মই বেছিভাগ খোজকাঢ়িয়ে ফুৰো হয় ছাৰ আৰু খোজকাঢ়ি ফুৰিলে নিশ্চয় মোৰো যথেষ্টখিনি মানে যিটো এটা সতেজতা আহিব লাগে সেইখিনি ছাৰ। আহে হয়। গতিকে মই খোজকাঢ়ি আৰু লগতে ট্ৰেডমিল কৰোঁ সন্ধিয়া মই ঘৰত যেতিয়া সোমাওঁ সন্ধিয়া হওক বা ৰাতিয়ে হওক হয়। মই আধা ঘণ্টা ট্ৰেডমিল কৰোঁ আৰু তেনেকৈ মই মোৰ শৰীৰটো কিছু সুস্থ ৰাখিবৰ কাৰণে চেষ্টা চলাইছোঁ ছাৰ আপুনি বিগত দিনলৈকে যদি আমাৰ কলেজলৈকে জড়িত হৈ থাকে তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ ইয়াতে চেঞ্জেছ বিচাৰে সলনি কি কি বিচাৰে চাওক মোৰ কথা হৈছে যে ইয়াত বিশেষকৈ শৈক্ষিক যিটো পৰিৱেশ হয় সেই শৈক্ষিক পৰিৱেশটো অক্ষুণ্ণ ৰাখিব লাগে ইয়াৰ এটা সুস্থ পৰিৱেশ আহিব লাগে সুন্দৰ পৰিৱেশ এটা থাকিব লাগে আৰু ছাত্ৰ ছাত্ৰী আহিলে যাতে তেওঁলোকে তেওঁলোকৰ যিখিনি তেওঁলোকৰ সুবিধা সেই সুবিধাখিনি আমি ছাত্ৰ ছাত্ৰীসকলক দিব লাগে আমাৰ যিসকল শিক্ষক থাকে শিক্ষকসকলকো আমি সেই সুবিধাবিলাক প্ৰদান কৰিব লাগিব হয় ছাৰ আৰু শিক্ষাৰ ক্ষেত্ৰত আমি একাডেমিক লাইনটো হয় ছাৰ বিশেষকৈ একাডেমিক লাইনটোত আমি বেছি গুৰুত্ব আৰোপ কৰা ভাল হয় আৰু একাডেমিক লাইনটো যদি ভাল হয় হয় আজি হয়তো আমাৰ ঘৰ দুৱাৰ যথেষ্ট উন্নত হৈছে কিন্তু ঘৰ দুৱাৰ উন্নত হোৱাৰ পিছত যদি আমি ভাল ফলাফল দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে নিশ্চয় মানে ৰাইজে বা সমাজে সেই কলেজখনক কেতিয়াও স্বীকৃতি নিদিয়ে যিমানেই আপুনি বিল্ডিং নকৰক ইয়াৰ গুণগত মানদণ্ড উন্নত হ'ব লাগিব আৰু মই দেখিছোঁ যে লাহে লাহে আমাৰ KRB গাৰ্লছ কলেজৰ যিটো শৈক্ষিক পৰিৱেশ এই শৈক্ষিক পৰিৱেশটো বৰ উন্নত হৈছে নিয়মানুবৰ্তিতা বৰ্তাই চলিছে আপোনাৰ সন্তুষ্টি হৈছে মই কিন্তু এইখন কলেজক লৈ মই অসন্তুষ্ট নহয় চেষ্টা কৰিছে আৰু বহুখিনি ছাত্ৰ ছাত্ৰীক যথেষ্টভাৱে মানে ইয়াতে ফলাফল ভাল ফলাফল দিবৰ কাৰণেও সক্ষম হৈছে গতিকে যথেষ্ট উন্নত হৈছে একাডেমিক লাইনটো যথেষ্ট ভাল হৈছে ভাল লাগিছে ছাৰ আপোনাৰ কাৰণে এটা জাষ্ট লাষ্ট নট দ্য লিষ্ট ছাৰ আপুনি ইউথ জেনেৰেশ্যনক কি মেছেজ দিব বিচাৰে মোৰ যিটো যুৱ শক্তি হয় ছাৰ এতিয়া যুৱ শক্তিয়ে বিশেষভাৱে কৰ্ম সংস্কৃতিটো ঘূৰাই আনিব লাগে আমাৰ বিশেষকৈ অসমত কৰ্ম সংস্কৃতি নোহোৱা হৈছে আমি সহজে ধন যিটো ধন অৰ্জন কৰাৰ যিটো সহজ উপায় সেই উপায়টো অৱলম্বন কৰা পৰিলক্ষিত হৈছে কোনো শ্ৰম নকৰে পৰিশ্ৰম নকৰে গতিকে মোৰ এটা আবেদন যে যুৱ শক্তিয়ে অসমত পুনৰ কৰ্ম সংস্কৃতিটো অনাৰ বাবে ব্যৱস্থা লওক আৰু স্বাৱলম্বী হোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক অকল যে চাকৰিৰেই যে তেওঁ স্বাৱলম্বী হ'ব পাৰে বা জীৱিকা নিৰ্বাহত সহায় হ'ব পাৰে সেইটো হ'ব নোৱাৰে স্বাৱলম্বী হোৱাৰ বহুত এতিয়া আঁচনি আছে গতিকে সেই আঁচনিবিলাক লৈ যদি তেওঁলোকে স্বাৱলম্বী হ'ব আজি কৃষি ক্ষেত্ৰত আমাৰ ইয়াতে 90% কৃষিজীৱী মানুহ এতিয়া দেখা গৈছে যে মানুহে এতিয়া মানে খেতি কৰিবলৈ টান পায় এতিয়া আধুনিক প্ৰযুক্তিবিদ্যাৰ জৰিয়তে উন্নত মানৰ এতিয়া মানে বহুতো সামগ্ৰী বহুতো তেনেকুৱা ধৰণৰ মানে ধৰক যন্ত্ৰ পাতি এতিয়া ওলাইছে গতিকে সেইবিলাক লৈ যদি মানুহে তেনেধৰণে কৃষি ক্ষেত্ৰত হওক হৰ্টিকালচাৰ ক্ষেত্ৰত হওক বা বিভিন্ন ফিচাৰীৰ ক্ষেত্ৰত হওক তেনেকৈ বিভিন্ন যিখিনি সুবিধা আছে সেই সুবিধাখিনি কিন্তু ল'বৰ কাৰণে আগবাঢ়ি আহিব লাগিব হয় ছাৰ ধন্যবাদ আপুনি আপোনাৰ ইমান অমূল্য সম্পদখিনি আমাক দিলে ইমান অমূল্য সময়খিনি আপুনি ইমানখিনি ভাল ভাল কথা ক'লে আশা কৰিলো এনেকুৱা ভাল ভাল কথা আমি আগলৈও আপোনাৰ পৰা শুনিবলৈ পাম
ধন্যবাদ।